তোমাৰ এক্স আছে নে নাই? বহুত কেইটা আছে। বহুত কেইটা বাইদেউ মুখেৰে গণিব পাৰিবা নে ক্যালকুলেটৰ লাগিব? মোৰ যিমান কেইটা এক্স গৈছে নেক্সট ঘূৰি আহিব নালাগে। নেক্সট এটাও ঘূৰি নাহে বাইদেউ, ইমানটা এক্স আছিল জনাৰ পিছতো কোন ঘূৰি আহিব? बात तो सही है। Hey, what's up guys, welcome to my YouTube channel, welcome to another video. আজিৰ এই ভিডিওটো কিহৰ ওপৰত হ'ব বন্ধুসকল জানানে? নাজানো। হেই এজনী কাকো কোনে মাতিছে? বন্টি অলপ সাইড লোৱা, তোমাৰ ওচৰত অলপ পিছত আহি আছো। তো আজি আমি কথা পাতিম বডি ষ্টকছৰ ওপৰত। বডি ষ্টকছ হৈছে ফেচবুকত চলোৱা এখন পেজ, যিখন পেজত গুৱাহাটী মহানগৰীত ৰাস্তা ঘাটে য'তে ইচ্ছা তোমাৰ ইণ্টাৰভিউ লোৱা হয়, সৰু সুৰা ইণ্টাৰভিউ। যদি তুমি সেই ইণ্টাৰভিউত পাছ কৰা তেতিয়াহ'লে তোমাক দিয়া হয় পপুলাৰিটি, আৰু যদি তুমি ফেইল কৰা তেতিয়া তোমাক কৰা হয় ট্ৰল, আই মিন গজব বেস্তি। তো লগাই লোৱা কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। মহাত্মা গান্ধীৰ ফুল নেমটো? মহাত্মা গান্ধীৰ ফুল নেমটো হাঁহিটো চা, ইমান ফূৰ্তি, এনেকুৱা লাগিছে যে বিৰাট কোহলীয়ে তাৰ ৱাইফ অনুষ্কা শৰ্মাক তাৰ হাতত গতাই দি কৈছে, ভাই তই মোৰ মালটো ৰাখ, মই IPL খেলিবলৈ গৈ আছোঁ, অলপ পিছত আহি আছোঁ। এনেকুৱা ফূৰ্তি কৰি আছে, বাহ চাবাছ। মহাত্মা গান্ধী পাহৰি মহাত্মা গান্ধীৰ ফুল নেমটো সুধি আছে ভাই, কপিল শৰ্মাৰ শ্ব' দেখাবলৈ লৈ যোৱা নাই, ইমান হাঁহি আছো। লাজ লগা দৰকাৰ, যিজন ব্যক্তিৰ কাৰণে আজি দেশখন স্বাধীন হৈছে, স্বাধীন ভাৰতত জীয়াইছো, সেই ব্যক্তিজনৰ ফুল নামটো নাজানো। तुम्हें शर्म है कुछ शर्म आया है? বিহু কেইটা আছে? বিহু এই উল্টা পুল্টা লাগি যাই আছে চব, উল্টা পুল্টা লাগি যাই আছে চব, কনফিউজন সি উল্টা পাল্টা লাগি আছে, কিয় এনেকুৱা প্ৰশ্ন কৰি আছা? ভাই ইউনিফৰ্মটো তোৰ কাৰণে নহয়, ইউনিফৰ্মযোৰ খুলি ল। গুৱাহাটী মহানগৰীত কেইখন পাৰ্ক আছে, কোনে কাৰ লগত লিলিমাই কৰি আছে, কোন বোৱাৰী পাগল, কোন ছোৱালী পাগল, কোনে কাৰ লগত চেনি খায়, এইবিলাক সোধা, নিশ্চয় পাৰিব। তোমাৰ এক্স আছে নে নাই? বহুত কেইটা আছে। বহুত কেইটা বাইদেউ মুখেৰে গণিব পাৰিবা নে ক্যালকুলেটৰ লাগিব? মোৰ যিমান কেইটা এক্স গৈছে নেক্সট ঘূৰি আহিব নালাগে। নেক্সট এটাও ঘূৰি নাহে বাইদেউ, ইমানটা এক্স আছিল জনাৰ পিছতো কোন ঘূৰি আহিব? बात तो सही है। বন্ধুসকল, এতিয়া আহোঁ মেইন ভিডিঅ'টো লৈ, যিটোৰ কাৰণে তুমি মোৰ ইমান বক বক শুনি ভিডিঅ'ৰ লাষ্টলৈকে আহি গৈছা। তো ইয়াৰ আগতে কৈ দিওঁ, যদি তুমি চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টি বেলটো প্ৰেছ কৰি ল'ব, যাতে মোৰ ভিডিঅ'টো সকলোৰ আগত তোমালৈ যায়। कोई तरीका है भीख मांगने का? মহাত্মা গান্ধীৰ ফুল নেম? সেইটো নাজানো মই। নাজানা? ঠিক আছে। বন্টি মহাত্মা গান্ধীৰ ফুল নেমটো নাজানে? আচ্ছা, মানি লৈছোঁ, বয়স কম, নাজানিব পাৰে, কিন্তু বন্টি নাজানো মই কোৱাৰ ষ্টাইলটো চা না, কেনেকুৱা কৈছে। সেইটো নাজানো মই। নাজানা? সেইটো নাজানো মই। কোৱাৰ ষ্টাইলটো বাৰু মানি লৈছোঁ, কিন্তু বন্টি লাষ্টত হাঁহি দিয়াটো জৰুৰী নেকি? नहीं। মহাত্মা গান্ধীৰ ফুল নেম? সেইটো নাজানো মই। নাজানা? ঠিক আছে। আৰু অসমত জিলা কেইখন আছে? নাজানো। 1 ঘণ্টাত কিমান মিনিট? নাজানো। অসমৰ জাতীয় সংগীত? জাতীয় সংগীত এইটো কি আছিলে নাজানো দিয়ক। তামাম এণ্টাৰটেইন কৰিছা বন্টি, এতিয়া কিবা খাবলৈ মন গৈছে নেকি তোমাৰ? নাজানো। বন্ধুসকল, ভিডিঅ'টো অকল জমনিৰ কাৰণে বনাইছোঁ, বাকী কাৰো প্ৰতি মোৰ কোনো হেডছ নাই, আৰু হেডছ দিব নালাগে কাকো। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো বন্টি তুমি জানিলে কৈ দিয়াচোন কি? নাজানো। ধেই ইয়াতে বোলে নাজানে, ছাবস্ক্ৰাইবটো ক'ব নোৱাৰিলা বন্টি। আচ্ছা, তো ময়ো গৈছোঁ ভাই, লাভ ইউ অল, ষ্টে হেপ্পী।